আজি আপোনালোকক মই দেখাম। বহুতো মোক কমেণ্টত জনাইছিল যে ব্লাউজৰ লাইলিনটো ফিটিং কি হিচাপত কৰিব লাগে। বহুতো মানে লাইলিন ফিটিং কৰোঁতে উল্টা পাল্টা হৈ যায়, মানে একে চাইডতে হৈ যায়, উল্টা পাল্টা যায়। বহুতো মোক কমেণ্টতে জনাইছিল। আজি আপোনাক দেখাম যে ব্ৰা কাট ব্লাউজৰ লাইলিন কি হিচাপত ফিটিং কৰিব, কোনটো নিয়ম নীতিত ফিটিং কৰিলে আপোনাৰ ব্লাউজৰ মানে একদম পুৰা পাৰফেক্ট হিচাপতে লাইলিনটো ফিটিং হয়। বহুতো লাইলিন ফিটিং কৰাৰ পিছত বহুত বস্তু ডাঙৰ সৰু ডাঙৰ হৈ যায়। আপোনালোকে যদি লাইলিন ফিটিঙৰ অসুবিধা হয়, আজি আপোনালোকে চাই থাকক। আপোনালোকে লাইলিনটো ফিটিং কৰি কমপ্লিট ব্লাউজৰ ব্ৰা কাটৰ ব্লাউজৰ লাইলিনটো ফিটিং কৰি আপোনালোকক মই দেখাই দিম। এইটো হিচাপত আপোনাৰ লাইলিনটো যেতিয়া ফিটিং কৰিব কোনোদিন কোনো প্ৰব্লেমেই নহ'ব। বহুতৰ মানে আৰ্মলটো ডাঙৰ হৈ যায়। যেতিয়া লাইলিন ফিটিং কৰে, লাইলিন ফিটিং কৰোঁতে বহুতৰ মানে আৰ্মল ডাঙৰ হৈ যায়। আমাৰ বহুত বস্তু মানে সৰু ডাঙৰ হৈ যায়, সেইকাৰণে তাৰপিছত চিলাও কৰোঁতেও সৰু ডাঙৰ হয়। আজি আপোনালোকে যদি ভালকৈ চাই লয় লাইলিনটো কি হিচাপত ফিটিং কৰিব, কোনটো নিয়ম নীতিত ফিটিং কৰিব লাগে আপোনাক দেখাই দিম। আৰামত আপোনাক জানিব পাৰিব যে লাইলিনটো কি হিচাপত ফিটিং কৰিব লাগে। এতিয়া চাওক, মই লাইলিনটো এইটো প্ৰথমতে ৰাখি দিছোঁ। ৰাখি দিয়াৰ পিছত এতিয়া চাওক, যদি আপোনাৰ প্ৰথম যদি আপোনাৰ লাইলিন ফিটিং কৰিব খোজে, প্ৰথমতে আপোনাৰ এটা চক লৈ ল'ব। এনেকা এটা চক লৈ ল'ব। লৈ পেলাই এনেকা যি মানে উল্টা এইটো যিটো চাইডত মই মাৰ্জিন দিম, এইটো চাইডত ধৰি ল'ব উল্টা। তেতিয়া আপোনাৰ উল্টা পাল্টা নহ'ব। যেতিয়া আপোনাৰ তেতিয়াই ভাব যে এইটোৱে মানে উল্টা চাইড, তেতিয়া আপোনাৰ কোনোটো উল্টা পাল্টা। যেতিয়া উল্টা চাইডত যেতিয়া মাৰ্জিন দিব এনেকুৱাকে, এইটো চাইডটো যেনেকৈ মিলাই ল'ব, তেতিয়া আপোনাৰ কোনোদিন যে উল্টা পাল্টা হৈ যায়, যে উল্টা পাল্টা কোনোদিন নহ'ব। তাৰপিছত কি কৰিব, এনেকুৱা হৈ গৈছে। হৈ যোৱাৰ পিছত এইটো লাইলিনটো এনেকুৱা থৰিব। এইটো কি কৰিব, এই লাইলিনটো আছে যে এইটো চাইড চেষ্টা কৰিব উল্টা চাইড, এইটো চকৰ মাৰ্জিন যিটো এইটো উল্টা চাইড এনেকুৱাকে ভিতৰৰ পৰা তলতটো যেতিয়া আপোনাৰ এনেকুৱা তলত থাকিব, তলতটো টানি আনি এনেকুৱা ৰাখি দিব। ৰাখি দিয়াৰ পিছত তেতিয়া চাওক, এইটো মাৰ্জিন উল্টা চাইড, এইটো মাৰ্জিন উল্টা চাইড। এনেকুৱাকে প্ৰথমতে আপোনাৰ এটা মাৰ্জিন দিব। মাৰ্জিন দি আপোনালোকে কাচা কৰিব। চাওক, মই কাচা কৰোঁতো আপোনালোকক মই দেখাই দি আছো। যেতিয়া আপোনালোকে কাচা কৰিব, যেতিয়া আপোনাৰ ব্লাউজত যেতিয়া কাচা কৰিব, কোনোদিন লাইলিনটো আছে যে এনেকৈ টানি নধৰিব। যেতিয়া লাইলিনটো যেতিয়া টানি ধৰিব, তেতিয়া আপোনাৰ ব্লাউজৰ কাচা কৰোঁতে ব্লাউজটো সৰু ডাঙৰ হৈ যাব। আপোনাৰ একে বৰাবৰতে টানি নধৰিব। সেইকাৰণে কি কৰিব, যেতিয়া অনাবৰত যেতিয়া আপোনাৰ চিলাব, কোনোদিন ব্লাউজটো টানি নধৰিব। টানি নধৰিলে কোনোদিন আপোনাৰ লাইলিনটো ইমানখিনিতে মই হেৰি কৰিছোঁ, ইমানখিনিতে লাইলিনটো ফিটিং কৰিম। এতিয়া চাওক, মই ফিটিং কৰি প্ৰথমতে মই এইটো দুইটাই ফিটিং কৰি আপোনালোকক মই দেখাই দি আছোঁ। এতিয়া চাওক, মই যে লাইলিনটো ফিটিং কৰিছোঁ। চাওক, এতিয়া মানে কোনো কাপোৰটো মানে যে আপোনাৰ যদি লাইলিনটো যেতিয়া ফিটিং কৰিব, যদি লাইলিনটো বেছি টানি চিলাই কৰে, তেতিয়া এই তলৰ কাপোৰটো লুজ হৈ যাব। তলৰ কাপোৰটো যেতিয়া লুজ হ'ব, তেতিয়া আপোনাৰ লাইলিন যেতিয়া ফিটিং কৰিব, তেতিয়া আপোনাৰ তলৰ কাপোৰটো যেতিয়া লুজ হৈ থাকিব, তেতিয়া আপোনাৰ ব্লাউজ যেতিয়া চিলাব কোনোদিন ফিনিচিং ভাল নহয়। তেতিয়া আপোনাৰ কুচমুচ লাগি যাব। এনেকুৱাকে লাইলিনটো ফিটিং কৰিব। গোটেইকেইটাই এনেকুৱাকে এইটো হিচাপত ফিটিং কৰিব। এইটো চাওক, মই এনেকুৱাকে আকৌ ল'ব। লৈ পেলাই কি কৰিব, আকৌ এনেকুৱাকে চাওক, এইটো চকৰ মাৰ্জিন অলৰেডি দিয়ে আছে, তথাপি আপোনাৰ এনেকুৱা চকৰ মাৰ্জিন দি ল'ব। দি লোৱাৰ পিছতে এনেকৈ লাইলিনটো এনেকুৱা চকৰ মাৰ্জিন মানে এইটো উল্টা চাইড আপোনালোকক সুবিধাৰ কাৰণে মই দেখাই দি আছোঁ। এইটো চাওক, আকৌ মই এনেকুৱা টানি দিছোঁ, তলতটো টানি দিছোঁ। টানি দি এনেকুৱা ভাঁজ লগাই দিছোঁ। চাওক, এইটো উল্টা চাইড আৰু এইটো উল্টা চাইড। চকৰ মাৰ্জিন যেইকেইটা আছে উল্টা চাইড। সেইটো হিচাপত আপোনাৰ আকৌ কি কৰিব, এনেকুৱাকে এটা এক পাত ল'ব। এক পাত লৈ পেলাই যিকোনো এক চাইডৰ পৰা লাইলিনটো আপোনালোকক কৈয়ে আছো, লাইলিনটো কোনোদিন এনেকৈ টানি নথব। টানি ধৰলেই এতিয়া চাওক, বৰ্তমান চাওক, এতিয়া চাওক বৰাবৰ এইখিনিৰ পৰা এইখিনি বৰাবৰ হৈছে। যেতিয়া লাইলিনটো টানি ধৰব, তেতিয়া মানে মেইন কাপোৰটো সৰু হৈ যাব। এতিয়া চাওক, সৰু হৈ যাব। এইটো হিচাপত আমাৰ ফিটিং হয়। এতিয়া চাওক, আকৌ মই আপোনাক ফিটিং কৰি দেখাই দি আছো।
এইটো চাওক মই এই দুটাও লাইলিনটো ফিটিং কৰিছো। এই চাওক এইটো ফিটিংটো ধুনীয়াকে ফিটিং হৈছে। এতিয়া চাওক কোনো লাইলিনটো মই টানি ধৰা নাই, হেৰি কৰা নাই। এনেকুৱাকৈ আপোনাৰ লাইলিন ফিটিং কৰিব। লাইলিন যেতিয়া ফিটিং কৰিব কোনোদিন আপুনি চেষ্টাই নকৰিব যে লাইলিনটো টানি ধৰিব। টানি যদি টানি ধৰে লাইলিনটো সৰু হৈ যাব। লাইলিনটো যদি অলপ ডাঙৰ হৈ থাকে, মেইন কাপোৰটো যদি লাইলিনটো অলপ লুজ হৈ থাকে, এনেকুৱা লুজ হৈ থাকে কোনো প্ৰব্লেম নাই। কিন্তু মেইন কাপোৰটো মানে লুজ হলে আপোনাৰ দিগদাৰ হ'ব। তেতিয়া আপোনাৰ কাপোৰটো কোচ খাই যাব, ভালকে ফিনিচিং নহ'ব। আপুনি চেষ্টা কৰিব অনাবৰত যে লাইলিনটো অলপ লুজ হৈ যাব। লুজ হৈ থাকক। এনেকুৱা অলপ যদি লুজো হৈ থাকে কোনোদিন কোনো প্ৰব্লেম নাই। এনেকুৱা লুজো হৈ থাকে যদি অলপ কোনো প্ৰব্লেম নাই। আপোনাৰ চেষ্টা কৰক ভালকে ফিটিং কৰক, দুইটা বৰাবৰ কৰি ফিটিং কৰক। চেষ্টা করব যদি আপনি এইটো চেষ্টা করব যে কোনোদিন মেইন কাপোৰটো যে ডাঙৰ নহয়, এইটো হিচাপতে লাইলিনটো ফিটিং কৰি চাওক। এতিয়া মই এইবিলাকো মই আপোনালোকৰ লাইলিন এনেকুৱাকে সেম টু সেম কৰি আপোনালোকৰ দাগ দি ল'ব। এনেকুৱাকে গোটেইকেইটাত লাগিলে পাৰিলে আপোনাৰ গোটেইকেইটাত এনেকুৱাকে এটা এটাকে দাগ দি ল'ব। এতিয়া চাওক মই গোটেইকেইটাত এনেকুৱাকে এটা এটাকে দাগ দি ল'ব। এতিয়া চাওক মই ইয়াতেও সেম টু সেম কৰি দাগ দি লৈ আছো কাপোৰটো। এইটো চাওক এইটো অলপ কাপোৰটো শৰ্ট আছে, এইখিনি জইন মাৰিম। প্ৰথমতে এইখিনি ফিটিং কৰি জইন মাৰিম। এতিয়া চাওক হৈ গৈছে। হৈ যোৱাৰ পিছত মই এইখিনি লাইলিনটো ফিটিং কৰো। সেম টু সেম কৰি আপোনালোকে এইটো হিচাপত ফিটিং কৰো। মই এইখিনিও ফিটিং কৰো। ফিটিং কৰি এইখিনি জইন আছে, জইনটোও মাৰো। মাৰি পেলাই তাৰপিছত আপোনালোকক মই দেখাই দি আছো। তাৰপিছত চাওক এতিয়া মই এইখিনি এইবিলাক মই ফিটিং কৰি পেলাইছো। ফিটিং কৰাৰ পিছত লাইলিনটো এতিয়া বেক পাৰ্টটো লাইলিনটো বহুতো মানে বেক পাৰ্টটো ফিটিং কৰিব নাজানে। বেক পাৰ্টৰ ফিটিং কি হিচাপত কৰিব। এতিয়া চাওক আৰ্মলটো যে এইটো আৰ্মলটো যে আপোনাৰ ডাঙৰ কৰি পেলাই কিন্তু ব্লাউজৰ আৰ্মল ডাঙৰ হৈ যায়। বহুতো মানে এইটো এটা প্ৰব্লেম হয় যেতিয়া চিলাই কৰে ব্লাউজৰ আৰ্মলটো আপোনাৰ ডাঙৰ কৰি পেলাই। এতিয়া আপোনাৰ আৰ্মলটো যে ডাঙৰ নোহোৱাকে কেনেকে চিলাই কৰিব লাগে আপোনাক মই দেখাই দি আছো। আপোনাৰ প্ৰথমতে কি কৰিব জানে, ব্লাউজৰ আৰ্মলটো যে আপোনাৰ ডাঙৰ হৈ যায় আপোনাৰ প্ৰথমতে কি কৰিব। এতিয়া চবতে এতিয়া চাওক এইটো উল্টা সাইড, এইটো উল্টা সাইড আপনার গমেই পাইছে মার্জিন করে। প্রথম আপনারা কি করব, যেতেই আপনারা হেৰি করব আর্মলটো যে ডাঙৰ হৈ যায় কি করব, প্রথম যেতিয়া আপনারা কাপড় মেইন কাপড়ত যদি সিলাই করার আগতে আপনার কি করব, ইয়াতে এটা এক চাপ দূরে দূরে আপনার সিঙ্গেল লাইলিনত প্রথমতে এটা এইখিনি আর্মলৰ জায়গাখিনিত আপনার চিলনি মাৰি লব। মই প্রথমতে চাক মই চিলনি মাৰি লৈ আছো। চাক এতিয়া প্রথমতে চাক মই আর্মলৰ জায়গাখিনিত চিলনি মাৰিছো। আপোনালোকক দেখুৱাৰ কাৰণে এনেকুৱা ছিল আপোনাৰ যে আর্মলটো ডাঙৰ হৈ যায় যদি এতিয়া চাক যদি আপোনাৰ কেতিয়াবা যদি লাইলিনটো টানো লাগে, এতিয়া যে লাইলিন যেতিয়া আপোনাৰ ফিটিং কৰিব মেইন কাপোৰৰ লগত কেতিয়াবা যে অলপ এনেকুৱা যে টানো লাগে, এতিয়া চাক যে এনেকুৱা যে টানিও ধৰে কিন্তু আর্মলটো আপোনাৰ ডাঙৰ নহয়। কিহৰ কাৰণে চিলনি মাৰি লৈছে যে সেইকাৰণে যিমানখিনি থাকব ইমানখিনিতে হেৰি থাকব। এতিয়া চাক মই মেইন কাপোৰৰ লগত এতিয়া চাক আপোনাৰ তাৰপিছত কি কৰিব, প্ৰথম আপোনাৰ মিডিল এটা এনেকুৱা চিন দিব। এতিয়া চাক মিডিল এটা চিন দি দিছো। ইয়াতো আপোনাৰ মিডিলত পাৰিলে আপোনাৰ ইয়াতেতো ভাঙা দাগ দিয়ে আছে, ইয়াতো আপোনাৰ মিডিলত এটা চিন দিব। চিন দি পেলাই তাৰপিছত কি কৰিব, এনেকুৱা কাপোৰটো মেলি ল'ব। মেলি লৈ পেলাই এই মিডিল টু মিডিল প্ৰথমতে আপোনালোকে আপোনাৰ মোৰ ব্লাউজ চিলোৱা যে দেখা পাইছে চাইছে এনেকুৱা মিডিল টু মিডিল আপোনালোকে মিলাই ল'ব। মিলাই আপোনাৰ কি কৰিব, এইটো চাক এইটো এইফালে সবফালে মিলাই ল'ব। ঠিক আছে না নাই, ব্লাউজটো আপোনাৰ কোনোফালে যে কোনো দিগদাৰ হোৱা নাই। এতিয়া চাক সবফালে মিলছে।
এটা সবফালে মিলাই লৈছে আপোনালোকে এনেকৈ প্ৰথমতে মিলাই দিব বহুতে কি কৰে এই গলৰ পৰা প্ৰথমতে চিলনি মাৰে আপোনাৰ যদি দিগদাৰ হয় যদি দিগদাৰ প্ৰথমতে গল এইটো চাক যদি আপোনাৰ দিগদাৰ হয় প্ৰথমতে কি কৰিব এই মিডিল টু মিডিল আপোনাৰ এনেকৈ এইটো চাক প্ৰথম আপোনালোকে কি কৰিব এইটো মিডিল আছে যে এই মিডিল প্ৰথমতে এটা চিলনি মাৰি লয় চিলনিটো তাৰ পিছত আপোনালোকে খুলি দিব এতিয়া চাক মই মিডিল এনেকৈ প্ৰথম আপোনালোকে কি কৰিব কাঁচা কৰোঁতে এনেকুৱা মিডিল টু মিডিল আপোনালোকে এটা চিলনি মাৰি হেৰি কৰি ল'ব এতিয়া চাক মই দুডাল কৰি এটা চিলনি মাৰি আপোনালোকক দেখাই দি আছো এতিয়া চাক মই মিডিলটো আটকাই লৈছো আটকাই লোৱাৰ পিছত তাৰপিছত কি কৰিব এইটো গলটো এনেকৈ ধুনীয়া কৰি বহাই তাৰপিছত কি কৰিব এতিয়া আৰু মই শৰ্টকাট একদম আপোনালোকৰ যদি দিগদাৰ হয় এইটো চাক মই মিডিল মিলাই লৈছো মিলাই লোৱাৰ প্ৰথম আপোনালোকে কি কৰিব এইটো ইয়াৰ পৰা এটা চিলনি মাৰি ল'ব এতিয়া চাক মই এইটো চিলনি মাৰি লৈছো তাৰপিছত এইটো চাইডটো যে গলটো আছে যে এইটো চাইডটো আপোনালোকে ভালকে লাইনটো বহাই এতিয়া চাক গলটো পুৰা হিচাপত মিলছে তাৰপিছত এইফালেও এটা ধুনীয়া কৰি এইটো এটা চিলনি মাৰি ল'ব এতিয়া চাক এইটো মই দুইটাই চিলনি মাৰি লৈছো এতিয়া চাক এইটো হিচাপত আপোনালোকে ইয়াতে চিলনি মাৰিব ইয়াতে চিলনি মাৰিব ইয়াতে চিলনি এতিয়া চাক পুৰা বহি গৈছে বহি যোৱাৰ পিছত আপোনালোকে কাঁচা কৰোঁতে কোনো দিগদাৰ নহয় তাৰপিছত প্ৰথম আপোনাৰ গলটো এইটো হিচাপত লাগিলে আপোনালোকে প্ৰথমতে চিলনি মাৰি ল'ব এতিয়া চাক কোনোফালে কোনো অসুবিধা নাই কতো মানে লাইলিনটো কোচ খোৱা নাই কতো এইফালেও চাক আপোনাৰ কি ধুনীয়াকে আপোনালোকে কাঁচা হৈ গৈছে এতিয়া চাক এইটো হিচাপত যদি আপোনাৰ কাঁচা কৰিব খোজে এইটো নিয়মিত চাক এতিয়া মই এইটো চিলিণ্ডাৰ দৰকাৰ নাই মই এইটো চিলিণ্ডাৰ এতিয়া চাক খুলি দিছো আপোনালোকে এনেকৈ খুলি দিব কোনোদিন আপোনাক কাঁচা কৰোঁতে যিটো প্ৰব্লেম হৈছিল কোনোদিন এইটো প্ৰব্লেম নহ'ব এইটো এনেকুৱাকে আপোনালোকে কাঁচা কৰিব যদি তথাপিও ক'ৰবাত যদি বুজি পোৱা নাই মোক কমেণ্ট বক্সত জনাব সেইটোৰ ওপৰত আপোনালোকে ভিডিঅ' বনাই পেলাই দেখাই দিম এতিয়া চাক গোটেইখিনি মোৰ সব কাঁচা হৈ গৈছে লাইলিন ফিটিং কৰা হৈ গৈছে সব ফিটিং কৰা হৈ গৈছে এনেকুৱাকে আপোনালোকে ফিটিং কৰি ল'ব ফিটিং কৰি এইটো মই ৰাখি দিম এতিয়া মই হাতটো যে কি হিচাপত কাঁচা কৰিবলৈ সেইটো আপোনালোকক মই দেখাই দিছো এতিয়া চাক মই এইটো লাইলিনটো চাক দুই চাইডে অলপ শৰ্ট আছে দুই চাইডত প্ৰথমতে মই জইন মাৰি তাৰপিছত আপোনালোকে কি হিচাপত কাঁচা কৰিবলৈ সেইটো আপোনালোকক মই দেখাই দি আছো আপোনালোকে ভিডিঅ'টো চাই থাকক
চাওক মই দুইটা হাতে এতিয়া চাওক পুৰা পারফেক্ট হিসাবে কাঁচা হয়ে গেছে, কোনো ফালে কোনো অসুবিধা নাই। এইটো হিসাবে লাইলিন যদি আপনার কাঁচা করবা যায়, এইটো নিয়ে আমি যদি কাঁচা করবো, লাইলিনটো ফিটিং করবো, কোনো দিন কোনো অসুবিধা নেই। চকৰ মার্জিন দিছো, এইটো চাওক উল্টা সাইড আর এইটো উল্টা সাইড একদম পুরা পারফেক্ট হিসাবে মিলে গেছে। এইটো হিসাবে ব্লাউজের কাঁচা করবো। গোটেইবিলাক মোর কাঁচা হয়ে গেছে। আপনার এইটো নিয়ম নীতি যদি কাঁচা করো কোনো দিন কোনো অসুবিধা নহয়। মোর পুরাপুরি মানে ব্লাউজত টোটালি কাঁচা হয়ে গেছে। এটা চাওক মই প্রথমতে কাঁচা কাপড় বিলাক এইটো কারণতে কাটা নাই। প্রথমতে কাঁচা বিলাক প্রথমতে মই প্রেস মারি তার পিছতহে মই কাপড়খিনি যেটো হেৰি কাঁচা কাপড় আছে, লাইলিন ফিটিং করা কাপড় আছে, সেইখিনি মই কাটিং কৰো। এইটো হিসাবত যদি কাটিং আপনার লাইলিন যদি ফিটিং করে কোনো দিন কোনো কত আপনার প্রবলেম নহয়। যদি ক'ৰবাত যদি আপনার বুঝি পোৱা নাই, ক'ৰবাত যদি আপনার হেৰি ফিটিং কৰোঁতে প্রবলেম হয় বা হেৰি হয়, মোক কমেন্ট বক্সত জনাব, সেইটো কমেন্ট কৰি জনাব। মই সেইটোৰ ওপৰত ভিডিঅ' বনাই পেলাই আপোনালোকক মই দেখাম। মই এইখিনি লাইলিন হেৰি কৰি লাইলিনটো ইস্তাৰি মাৰি তাৰপিছত মই কাটিং কৰিম। আপোনালোকে সেইটো সেইখিনি আপোনালোকে জানে কেনেকে কাটিং কৰিবলৈ, সেইটো মোক দেখাব নালাগে, আপুনি নিজে গম পাই যায়। এইটো হিচাপতে আপোনালোকে কৰি ল'ব। যদি